কচু বনাম সেইটো মানে কচু কাটিব আহিছোঁ ঘৰতে আছে অলপ কচু কাটিব আহিছোঁ এয়া ঘৰতে খেতি কৰিছোঁ কচু আমাৰো কচু আহিছিলে কচুকেইটা কিবা আসসালামু আলাইকুম ফ্ৰেণ্ডছ আহকচোন আজি কচুৰ মানে কি কলা কচু আমাৰ কলা কচুৰ ভাজি বনাওঁ আৰু এইফালে কোমল পাতখিনি লৈছোঁ এয়া চাটনি বনাম আৰু এয়া ভাজি বনাম তো আপোনালোকে ভিডিঅ'টো চাই থাকিব এয়া কচুখিনি পূৰা ধুই চুই ৰেডি কৰি লৈছোঁ আৰু ধুনীয়াকৈ চাফা কৰি লৈছোঁ আৰু ইফালে চাটনি বনাবৰ কাৰণেও এইখিনি ৰেডি কৰি লৈছোঁ বিলাহী জলকীয়া নহৰু পিঁয়াজ গোটেইখিনি ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ আৰু এইখিনি মই চাটনি বনাম এইখিনি মানে কি ভাপত দিম ভাপত মানে কেৰাহীত দিম আৰু এয়া আৰু পিঁয়াজ আৰু জলকীয়া আদা নহৰু নেমু গোটেইখিনি ৰেডি কৰি লৈছোঁ এয়া বিলাহী এয়া কচুৰ আঞ্জাখন বনাবৰ কাৰণে ৰেডি কৰি লৈছোঁ কেনেকৈ বনাওঁ আপোনালোকে চাই থাকিব আৰু এইফালে মই চাটনি বনাওঁ যিখিনি ৰেডি কৰি লৈছোঁ গোটেইখিনি ইয়াত দি পানী দিছোঁ অকণমান যাতে সিজি যায় জুইটো কমাই দিছোঁ তাৰপিছত ইফালে কেৰাহীত মই পিঁয়াজ দিছোঁ আগতীয়াকৈ দিলোঁ ভিডিঅ'টো অলপ দেৰি হ'ল বাৰু একো নাই এয়া পিঁয়াজখিনি দিয়াৰ পিছত নিমখ দি আদা নহৰু দিছোঁ এতিয়া মই ইয়াত কাটি থোৱা বিলাহীখিনি দিম বিলাহী আপোনালোকে দিব পাৰে নিদিবও পাৰে নিদিলেও কথা নাই দিলে মানে কি অলপ সোৱাদটো বেছি ভাল হয় ভাল লাগে আৰু যদি নাথাকে নিদিলেও হ'ব আৰু এইফালে মই গুড়ি মছলাখিনি ৰেডি কৰি লৈছোঁ ইয়াত হালধি ধনিয়া গুড়ি আৰু জিৰা গুড়ি গোটেইখিনি আছে অকণমান গৰম মছলা দিছোঁ মই তো গৰম মছলা দিব পাৰে নিদিব পাৰে মই বাৰু দিছোঁ আৰু এতিয়া মই কচুখিনি দিম কচুখিনি বহুত হৈছে বেছিয়ে হৈছে কিন্তু বনোৱাৰ পিছত অকণমান হৈ যাব বাৰু এতিয়া কেৰাহীটো সৰু কচু বেছি হৈছে একো নাই কমি যাব বাৰু কিছুমানে কচু বইল কৰি লয় মই বাৰু বইল কৰি লোৱা নাই বইল কৰি লয় মানে কি কিছুমানে ভাবে যে ধৰিব কচুটো বইল কৰি লৈ তাৰে পানীটো পেলাই দিয়ে কিন্তু পানীটো পেলালে আৰু কচুৰ খোৱা মূল্যই নাথাকে বুলি মই ভাবোঁ কাৰণ তাৰ যিহেতু পানীটো যিটো আইৰণ পাওঁ আমি কচুৰ পৰা সেইখিনিয়ে ওলাই গুচি যায় সেইটো কাৰণে মই এনেকৈ বইল নকৰাকৈ এনেকৈ বনাওঁ নধৰে বনাব জানিলে নধৰে খালি শেষত নেমু কাটি দিব লাগে আৰু টেঙা দিলে মানে নধৰে আৰু ইফালে মোৰ চাটনি মানে কি বইল কৰা হৈ গ'ল ইয়াত মই এতিয়া অকণমান নেমু আটি দিম এয়া দেখিছে নেমু আটি দিছোঁ আৰু অকণমান তেল আৰু অকণমান নিমখ দি মানে কি এইখিনি মিক্স কৰি দিম এয়া মিঠাতেল দিছোঁ মই আৰু অলপ নিমখ দিছোঁ এতিয়া মই চামুচ এখনেৰে মিক্স কৰি দিম আৰু এইফালে মই কচুখন দেখিছেনে এয়া কমি গৈছে বহুতখিনি আৰু কমিব ভাজি থাকিলে এতিয়া মই অলপ পানী দিম কোনে কোনে এনেকৈ পানী দিয়ে বাৰু কচুত নিদিলেও কথা নাই মই অকণমান দিছোঁ বাৰু এয়া আমাৰ কচুৰ চাটনি ৰেডি অলপ হৈছে অলপ পাত যিহেতু আৰু এইফালে আমাৰ কচুৰ তৰকাৰীও ৰেডি আৰু কচু কোনে কোনে অকল মাছৰ লগতে নহয় মাংসৰ লগতো খাই পাইছে জনাব তো আজিৰ ভিডিঅ'টো ইমানেই আৰু কেতিয়াবা মাংসৰ লগত কচু বনালে মই দেখুৱাম বাৰু আপোনালোকক একো নাই দেখুৱাব লগা একো কথাই নাই অকল তাত মাংসখিনি ভাজি তাত কচুখিনি দি বনালেই হ'ল ইমানেই আৰু আজিৰ ভিডিঅ'টো